অনুষ্ঠান হ'ল বিহু। বিহু বুলিলেই আমাৰ মন প্ৰাণ আনন্দত আত্মহাৰা হৈ উঠে। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিৰ ৰূপ বিনন্দীয়া হৈ উঠে আৰু কুলি কেতেকীৰ সুমধুৰ কণ্ঠই আমাৰ মন প্ৰাণ পুলকিত কৰি তোলে। বসন্তৰ ৰংসনাৰ ৰঙালী বিহু চ'ত মাহৰ শেষৰ দিনা অৰ্থাৎ সংক্ৰান্তিৰ পৰা আৰম্ভ হয়। বহাগ মাহৰ পহিলা তাৰিখৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়। ৰঙালী বিহু বা বহাগ বিহু বসন্তকালৰ আগমনত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে। বহাগ বিহু 7 দিন ধৰি উদযাপন কৰা হয়। চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ 6 তাৰিখ চবে হাত চবে বজোৱা।
কামনা কৰিছোঁ। ৰিংকুটা Guri guri, dai dole janu Tito, o degile, aho boli, no toba madoni.